হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে স্বাগতম। আৰু এয়া দেখিছেনে, মই শুই উঠিয়ে কি বনাইছোঁ, গাজৰৰ হালৱা। ইমনে কালি ৰাতিয়ে খাম বুলি কৈছিলে, কিন্তু বনোৱা নহ'লে। চব ৰেডি কৰি মেলি থৈ দিলোঁ, কিন্তু বনোৱা নহ'লে। সেইকাৰণে মই ভাবিলোঁ ৰাতিপুৱা শুই উঠিয়ে বনাওঁ। আৰু এইফালে দেখিছেনে, অকণমান আছেগৈ ঘিটো, সেইকাৰণে মই ছাইডত গলিবৰ কাৰণে থৈ দিছোঁ। আৰু এইটো টেমাৰ পৰাও লগাইছোঁ অকণমান। আৰু চেনি অকণমান দি দিছোঁ। আমাৰ চেনি যোনটো খাই আছোঁ ইমানেই ডাঙৰ ডাঙৰ, সেইকাৰণে 2 চামুচ দি দিছোঁ। আৰু এইফালে গুডিয়ে চাফা কৰি আছে ব্ৰেডটো সেকিবৰ কাৰণে। আজি খাম আমি মৰ্ণিং ব্ৰেকফাষ্ট, ব্ৰেড চেণ্ডউইচ। আৰু এয়া থাকি গ'ল ৰুকি থোৱা গাজৰ, আধাখিনিয়ে থাকি গ'ল। এয়া দিম মই চেণ্ডউইচ বনাওঁতে। আৰু অলপ কাটিব লাগিব যেনিবা, ইয়াতে ভাজি ল'ম ঘি দি পিনে, বা বাটাৰ দি ভাজিলেও হ'ব। আৰু এয়া দেখিছেনে, চেনিখিনি গুলি গৈছে, কি ধুনীয়া লাগিছে, একদম জিলিকা জিলিকা, দেখিছেনে? চেনিটো দিলে এইটো টেক্সচাৰ আহে। আৰু এইফালে দি দিছোঁ এতিয়া গাখীৰ, আমুল তাজাই দিছোঁ, মোৰ ফ্ৰেছ গাখীৰ নাই, সেইকাৰণে যিমানটো দৰকাৰ সিমানটো দি দিছোঁ। আৰু আৰু মাজে মাজে এনেধৰণে লৰাই থাকিব লাগে। আৰু অকণমান আছেগৈ। আৰু এনেকৈ জুইটো অলপ কমোৱা বহোৱা কৰি থাকিব লাগিব, লাগি থাকিব লাগিব, নহ'লে মানে পৰি যাব, নহয় পুৰি যাব, এনেকুৱা হৈ যাব। তো সেইকাৰণে। আৰু এয়া হৈছে পিয়'ৰ 100% পিয়'ৰ কেশৰ, শুদ্ধ কেশৰ হয়, টাটা কোম্পানীৰ হয়, ইমনে আনিছিলে। আৰু এইফালে মই ডিম বইল কৰি দিছোঁ 2টামান, আৰু গুডিৰো হৈ গৈছে সেকি পিনে। আৰু এইফালে মই অভিৰ কাৰণে গাখীৰ অকণমান গৰম কৰি দিছোঁ। আৰু এয়া দেখিছেনে, ডিমখিনি মই ধুনীয়াকৈ গুচাই মেলি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু গুডিয়েও ভাজিছে ষ্টাফিঙৰ কাৰণে, অকণমান জাষ্ট আধা সিজাকৈ। আৰু গাজৰ অকণমান নতুনকৈ কাটিও দিছে তাই। আৰু এয়া মেয়নিজ দি পিনে ধুনীয়াকৈ এইটো সানি দিব। গুডিয়ে নিজৰ কাৰণে অকণমান বাতিত এক্সট্ৰাকৈ থৈ দিছে, কাৰণ তাই ডিম নাখায়, সেইকাৰণে। কিন্তু তাইয়ে বনাই দিছে যেনিবা। এতিয়া গুডিয়ে বাটাৰ অকণ অকণ লগাই দিছে গোটেইখিনিতে, চবৰে ব্ৰেডতে লগাই দিছে, অকণমান অকণমান জাষ্ট এনেধৰণে। তাৰপিছত ষ্টাফিংখিনি দি দিছোঁ এনেধৰণে, যিমান খায় আৰু আপোনালোকে। আৰু এনেকৈ ওপৰৰ পৰা এখন হেঁচি দিছোঁ। আৰু এয়া প্ৰথমতে দিছোঁ ইমনক, খাই চাব। এতিয়া মই সুধোঁ কেনেকুৱা হৈছে। আৰু ছাইডত আছে হালৱা, হালৱাটো প্ৰথমে সুধি চাওঁ কেনেকুৱা হৈছে। ভালেই হৈছে বুলি কৈছে বাৰু ইমনে, ভাল লাগিছে বোলে। তো ছাইডৰ পৰা অভিয়ে খুব চিঞৰি আছিলে, তাকো দেখাব লাগে, দেউতাকক ভিডিঅ' কৰি আছোঁ, তাকো দেখাব লাগে। কিন্তু তাৰ খাই মেলি অলৰেডি হ'লেই, কিন্তু গাখীৰ খাবলৈ মন নকৰে ল'ৰাটো, সেইকাৰণে গাখীৰটো ফুলকৈয়ে থাকিলে, দেখিছেনে? তাৰপাছত গোটেইখিনিকে খুৱাই মেলি এতিয়া মই খাওঁ, গুডিয়েও খাব। আৰু খাই মেলিয়ে আৰু আমি কামত লাগি গ'লোঁ, বটল চটলবিলাক ধুই ল'লোঁ, কাৰণ আজি আচাৰ ভৰাব লাগে। তো কালি ইমনে এয়া গাঁৱৰ পৰা কি আনিলে, গাঁৱৰ পৰা মানে মোৰ দেউতাই দি পঠাইছে ৰঙালাও এটা আৰু বাঁহৰ গাজটো মই স্পেচিয়েলি মানে কৈছিলোঁ দেউতাক যে মই এনেকৈ থ'ম ধুনীয়াকৈ বনাই মেলি, তো কেইটামান দি পঠাব বুলি। তো দেউতাই এনেকৈ কেইবাডালো দি পঠাইছে, 5-6ডালমান হ'ব। তো এইখিনিকে এতিয়া গুচাওঁ, গুডিয়ে আৰু মই। এয়া মই ডাষ্টবিন বেগটোকে কাটি লৈ পিনি ধুনীয়াকৈ পাৰি লৈছোঁ, আৰু ইয়াতে গোটেইখিনি উলিয়াই লৈছোঁ। ইয়াতে চাফা কৰি ল'ম গোটেইখিনি। এয়া গোটেইখিনিকে এনেকৈ উলিয়াই লওঁ। তাৰপিছত এয়া ইমান ভাল লাগে গুচাই মেলি, গাঁৱত সদায় আমি এনেকুৱা ছিজনত হয় যে বাঁহৰ গাজ, তো ভাল লাগে খাই পিনি। তো আইতাৰ লগত খুব গুচাওঁ আগতে। এয়া গোটেইখিনিকে এনেকৈ চাফা কৰি লৈছোঁ, কাৰণ বহুত টাইম লাগে এইবিলাক কৰোঁতে, সেইকাৰণে স্পীড কৰি দিছোঁ মই, অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু এয়া এনেধৰণে কাটিব লাগে,
যোনখিনি কোমল আৰু সেইখিনি আৰু টানবিলাক কাটি পেলাব লাগে, সেইবিলাক খাব নালাগে। আৰু এনেকৈ দীঘল দীঘলকৈ মোৰ বহুত ভাল লাগে, সেইকাৰণে মই কাটি দিছোঁ এনেকৈ। আৰু এয়া গোটেইখিনি হৈ গৈছে, আৰু গুডিও বোলে কাটিবলৈ মন গৈছে বোলে, সেইকাৰণে তাইও কাটিছে। আৰু এইখিনি যে ছাইডত আছে এইকেইটা কোমলেই আছে, কিন্তু অলপ টান, খাবলৈ নোৱাৰিম, কিন্তু হাতেদি ভাঙিব পাৰি, সেইটো বহুত কোমল হয়। তো এইখিনিয়ে হৈ যাব। এইখিনি এবাৰ ধুনীয়াকৈ ধুই ল'ম, এইটো চৰিয়াতে ধুই ল'ম। আৰু এইফালে দেখিছেনে আমটো যে আছিলে, 4-5 দিন থ'বলৈ কৈছিলে, কিন্তু মই 4-5 দিন থোৱা নাই, 3 দিনমান হ'ল থোৱা। তো সেইটোকে এতিয়া মই ইয়াতে কাঢ়ি ল'ম, পানীখিনি পেলাই দিম, আৰু এইখিনি বটলতে ধুনীয়াকৈ ভৰাই থৈ দিম। আৰু এয়া উলিয়াই ল'লোঁ, এইখিনি পানী ওলালে এইখিনি হৈছে নিমখৰ পানী। আৰু এয়া দেখিছেনে কিমান কোমল হৈ গ'ল, এনেকৈ কোমল হ'ব লাগে। ধুনীয়াকৈ কোমল হ'ল। এইখিনি এতিয়া শুকুৱাব লাগে, নিমখ আৰু হালধি সানি পিনে। সেইকাৰণে মই নিমখ আৰু হালধি অকণমান সানি লৈছোঁ। একচুৱেলি নিমখ দিব নালাগে, ময়ো নিদিমেই চাগে নিমখ। তো এনেকৈ হালধি অকণমান দি পিনেই সানি থৈ দিম, কাৰণ নিমখতে ডুবাই থোৱা আছিলে ন, নিমখটো বেছি হৈ যাবও পাৰে। তো পাছত দিলেও কথা নাই, কিন্তু এতিয়া নিদিওঁ ময়ো। গা পা ধুই ৰেডি হ'লোঁ, এতিয়া ভাত চব্জি বনাম। আজি বহুত কাম আছিলে, বহুত সৰু সুৰাকৈ আৰু। তো এতিয়া চব কাম হৈ গ'ল। পাচলি গুটিয়ে কাটি আছে নেকি, মই এতিয়া গৈ পিনি চাওঁ, তো কি বনাওঁ চাওঁ, ভাত চব্জি বনাওঁগৈ। আৰু এনেকৈয়ে মই আমখিনি মেলি থ'ব লগা হৈছে টেবুলতে, ফেনখন চলাই পিনি, কাৰণ উপায় নাই, ৰ'দ নাই আজি, তো সেইকাৰণে। আৰু এইফালে গুডিয়ে বাঁহৰ গাজ আৰু আলু কাটি আছে, সেইটো বোলে ভাজি খাই পিনি বহুত ভাল লাগে। মই কিন্তু এনেকৈ খাই পোৱা নাই, তাই বনাবলৈ কৈছে, কিন্তু বাথৰুমলৈ গ'ল গা পা ধুবলৈ, তো ময়ে বনাই দিছোঁ এইফালে। আৰু ইফালে বনাইছোঁ ভেন্দি আৰু আলু ভাজি। হৈছেগৈ আৰু সিজিলে। আৰু এইফালে চাওকচোন, মায়ে দি পঠিওৱা জলকীয়া, ধোৱা চাঙত দিয়া। মায়ে 2-3জোপামান বাৰীতে ৰুইছিলে বোলে, তো সেইটোকে বেছি হৈ গ'ল কাৰণে ধোৱা চাঙত দি থৈছিলে, সেয়াই দি পঠিয়াইছে অকণমান। তো সেইটোকে মই গ্ৰাইণ্ড কৰি পিনি এইটো টেমাতে ভৰাই থৈ দিম। পূৰা কৰকৰীয়া হৈ আছে, একদম ৰ'দত দিবই নালাগে আৰু এক্সট্ৰাকেনে। তো সেইকাৰণে এনেকৈ ঠাৰিকেইডাল অঁতৰাই পিনি মই গ্ৰাইণ্ড কৰি থৈ দিছোঁ, এয়া এনেধৰণে। 1-2 বাৰ গ্ৰাইণ্ড কৰাৰ পাছতে একদম গুড়ি হৈ যায়, পূৰা খৰখৰীয়া হৈ আছে। আৰু এইফালে একদম জ্বলা ধোঁৱা ওলাই গৈছে একদম। তো এইখিনি ওলালে, আধাও নহ'লে পিছে। এয়া অকণমানকৈ চব্জি দি খাই ভাল লাগে এনেকৈ। আৰু কামবিলাক কৰি হোৱাৰ পাছত মই এনেকৈ গোটেইখিনি সামৰি খুচৰি থৈ পিনি ভাল লাগে। তো এইফালে চব্জিও হৈ গ'ল, মই গ্ৰাইণ্ড কৰি থাকোঁতে। এইফালে অফ কৰি দিলোঁ, আৰু এইফালে হৈছেগৈ নে চাওঁ। এয়া মই পিছে আজিয়ে ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকৈ। এনেই মাছৰ জোল বনাওঁ, বাঁহৰ গাজ গাহৰি বনাওঁ, কিন্তু এনেকৈ ভাজি খাই পোৱা নাই। এয়া পুৰিয়ে গৈছে দেখিছেনে, ভালকৈ সিজা নাই নিচিনা লাগিছে, আৰু অকণমান থ'ব লাগিব ঢাকি পিনে। আমি দুইজনীয়ে সেইকাৰণে অকণমান বনাইছোঁ। আৰু এইফালে ৰ'দটো নাই যি নায়েই, টেবুল ফেনটোকে আকৌ লগাবলগীয়া হৈছে, ভালকৈ শুকোৱা নাই সেইকাৰণে। ৰ'দটো নাই যদিও ইমান গৰম, মই গোটেই কাম বনবিলাক কৰি ল'লোঁ। সেইটো বহুত জ্বালা নেকি, একদম হাঁচিয়াই সেইটো এতিয়া অলপ লাহে লাহে ধুম, নহ'লে আকৌ হাতটো ধুনীয়াকৈ ধুব লাগিব। মই এতিয়া ধুনীয়াকৈ ধুই ল'লোঁ চাবোন দি, আৰু এইবিলাকতো শুকাই গৈছে। আৰু মই চিচাৰৰ বস্তুবিলাক ইমান ভাল লাগে, মানে এনেকুৱাবিলাক ধুই থৈ দিওঁ, কাৰোবাক লাগে যদিও দি দিওঁ, হ'লেও মানে ধুই পিনি থৈ দিওঁ। আৰু এতিয়া ভাতটো পাতি দিলে আমাৰ খাবলৈ হৈ যাব আৰু।
আৰু মই ভাতটো পাতিয়ে দিছোঁ কাৰণ অভিৰ ভোক লাগিছে চাগে সেইকাৰণে। আৰু এইফালে উঠাই দিছোঁ মাছ কেইজনীমান আছে, মই পাহৰিয়ে গৈছিলোঁ। তো অভিক আজি ডিম নিদিওঁ, মাছকে দিওঁ। আৰু অভিৰ ফেভৰেট মাছটো হৈছে পাভ মাছ। দেউতাকে সৰুৰ পৰাই এই মাছটোকে দিয়ে, নেজানো কেলৈ, ভালো পায় পিছে। আৰু মই নিমখ হালধি নহনাকৈ এনেকৈ থৈ দিছিলোঁ। তো এতিয়া সানি লওঁ, তাৰপিছত কেইজনীমান আকৌ থৈ দিম, মোৰ কাৰণেও ভাজি ল'ম। আৰু পিছে সানি থৈ দিলে ভাল হয়, তো মই সানি পিনি নথলোঁ। যিকেইজনী খাইছিলোঁ এইকেইজনীকে সানি পিনি মই ভাজিছিলোঁ কালি ৰাতি। তো সেইখিনি মই এনেকৈ ভৰাই থৈ দিলোঁ ধুই পিনি। আৰু এয়া মই উলিয়াই ল'লোঁ, আৰু এইকেইজনী মই থৈ দিওঁ, অভি আকৌ পাছত খাব। আৰু মোৰ মাছ ভাজিবলৈ ইমানেই ভয় লাগে, ইমান ফুটে, মই যেনে তেনেহে ভাজিছোঁ। আৰু এয়া দেখিছেনে কেনেকৈ পলাইছোঁ। কাৰ কাৰ ভয় লাগে বাৰু, মোৰ কিন্তু বহুত ভয় লাগে দেই, এনেই পুৰিয়ে থৈছে মোক। যেনে তেনে 4জনীমান লগাই দিলোঁ, আৰু এতিয়া ফুটাটো বন্ধ হৈছে যেনিবা। আৰু এয়া অলমষ্ট হৈয়ে গ'ল, এইটো লাষ্ট 4 পিচ, এইটো হৈ গ'লে হৈ গ'ল। আৰু এইফালে মই অভিক ভাতটো দিয়ে দিছোঁ। আৰু ইয়াতে মই গৰম ভাতটোতে ঘি অকণমান ঢালি দিলোঁ, আৰু নিমখ অকণমান ছটিয়াই দিলোঁ, আৰু মাছ। আৰু ইটো আৰু ডিমটো নহ'লে ভাত নাখাওঁ বুলিয়ে কৈ দিলে, সেইকাৰণে ডিম এটাও বইল কৰি দিলোঁ। আৰু খুৱাই মেলি হোৱাৰ পাছত আমিও খাই লৈছোঁ। আৰু এইফালে খাই মেলি লেং খাই পৰি আছে। ভাত চাত খাই মেলি হোৱাৰ পাছত অভিক অকণমান শুৱালোঁ, আৰু উঠিয়ে ক'লে যে জাহ্নীহঁতৰ ঘৰত যাম বুলি। তো সেইকাৰণে তাক আনিলোঁ, আৰু জাহ্নৱী ওপৰত আছিলে কাৰণে ডাইৰেক্ট ওপৰত দৌৰিলে, আৰু এতিয়া নামি আহিছে। সিহঁতৰ বোলে হেৰি ৱাটাৰমেলন এটা লাগি আছে এইফালে, বেক কেমেৰা কৰি দেখাইছে। এইজোপা মাছৰ কাৰ্টুনত লাগিছে, ইফালে এটা অকণমান ডাঙৰ হৈছে, এটাই লাগিছে। আৰু সেইফালে নৰসিংহ, এইফালে লাই শাক। কিমান ধুনীয়া লাগিছে। হৈ আছে আজি ফুলকেইজোপা দেখাই দিম। এইফালে এজোপা, এইটো ৰাবাৰ, ভিতৰত যা। এইটো এজোপা মই নামকেইটা নাজানো। আৰু এইটো বগেনভেলিয়া, পিংকে ফুলে। এইটো হোৱাইট। এইফালে এজোপা আছে ওপৰত, পিংকে ফুলে। আৰু হাতৰ এইটো হৈছে কিটচেন, কিটচেনতো আছে প্লান্ট। এইফালে ঘৰৰ জলকীয়া, তাৰপিছত এইফালে বাথৰুম, এইফালে বেচিন, আৰু এইফালে মাইনা কোনে? মাইনা আইডু নে? কিয় নাই? পৰিলাই দোকান। এইফালেও আছে দুজোপা প্লান্ট। আৰু সিহঁতৰ নতুন AC লগালে, নতুনকৈ AC লগালে। এইটো ফ্লিপকাৰ্টৰ পৰা কিনিছে, কিন্তু বহুত ভাল হয়, বেয়া নহয়। চবেই ভাবে ন ফ্লিপকাৰ্টৰ বস্তু বেয়া বুলি, কিন্তু বেয়া নহয়, ভাল হয়। Udah, itu. Golden color. জাহ্নৱীহঁতৰ নতুন এচি থাকি চাওঁ। ইনসাইড সব বস্তুগুলো না তখন বেশি আইয়া কাকু মানে স্পেস বেশি মাইনাই ধুনীয়া গিটাৰ বজাই দিলে, বাহিৰত বজাব গৈছে। এতিয়া মাইনাই গিটাৰ বজাই শুনাব। ৰেডি না দা, ৰেডি হোৱাই নাই বোলে, পাছত শুনাম ৰেডি হৈ গ'লে। আৰু আমি ইয়াতে অকণমান বহো, ইমান হুলস্থুল।
এয়া বগৰী পানী বগৰী গুড়িৰ পানী কেনেকুৱা বহুত টেষ্টি টেষ্টি চাবা দিব দুটা ভাল লাগিছে এইফালে বিস্কিট নাখাওঁ আৰু তাই চাহ বনাব গ'ল সেইটো চাগে তিয়াই থৈছিলে এইটো জানি দি দিবা কিছু Yes, ঠিক জানি আছে। দি দিয়াগে মাইনাই গীটাৰ বজাই আছে ভিডিঅ' কৰিব নিদিব সেইকাৰণে লুকাই মেলি আপোনাক Hi, I need the water. কিয় মন নকৰিলা গুড বয় পানী খাব লাগে গৰমত দেই পানীটো খাব লাগে দেই দেহা গুড বয় লাডু হৈছে সান্দহগুৰি লাডু Mama. ফ্ৰেছ এতিয়া বনাইছে ভণ্টিয়ে আৰু এইফালে গাখীৰ চাহ আৰু এইফালে আমাৰ অভি Mama. অভিয়ে চাই আছে কি বস্তু Oh, Mama. অঁ It's a chocolate sauce. অঁ চকলেট Go. চকলেট লাডু খোৱা বেছি কোমল হ'ল নেকি বৰা চাউল একদম পিয়ৰ বৰা চাউল লাগি ধৰিছে খাওঁতে তালুতে লাগি গ'ল টেষ্টি দুমল লুঙাই মামা কোৱা গণেশগুৰি যাওঁ ওচৰৰ পৰা কোৱা মামা Mahi. মই মাহী কনফিউজ হৈ গৈছে Mama. অঁ Moi, one ice cream cannot. মোলে আইচক্ৰীম আনিবা দেই Mama, ice cream cannot. Oh, মোলেও আনিবা বাই 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 aku adi. অঁ আকৌ আহিবা এইফালে আমি ইয়াতে ভাত খাম বুলি আহিছোঁ চবে একেলগে এসাঁজ ৰাতিৰ ভাতটো আৰু এইফালে মাংস আনিলে মুনে আৰু ইমনে এইফালে গুটিৰ কাৰণে ৰঙালাও আলু ভাজি তই অকল এইটোৱে খাবি চাটনি বনাব তাৰপিছত দাইলটো বনালে এইটো চাটনি চাটনি বনাব অঁ আৰু এইফালে কি হ'ল অঁ দালিটো হৈ গ'ল ন এইটো দালি হৈ আকৌ গ'ল ফুৰিব হাতখন Abi smile kau ida. অঁ স্মাইল Smile kau wala tu kota pot. কথা পাতিব লাগে এইটো আনি দিছে নহয় অঁ কথা পাতিব লাগে তোমাৰ লগত এইটো গৰম দেহা এইটো গৰম এইটো 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 চাটনি বনাম এইটো চাটনি অঁ বনাম এইফালে এইটো চাটনি বনাব বোলে এইটো ৰঙা বুট আৰু এইটো হেৰি মগু আৰু এইফালে কি হয় পনীৰ অঁ পনীৰ গুটিৰ কাৰণে সেইকাৰণে মই চয়াবিনটো নিদিলোঁ তাৰপিছত আমাৰ এইটো কিহৰ লগত বনাম আলু অঁ দালিটো বনোৱা আছে নহয় ড্ৰাই ফ্ৰাই কৰিলোঁ সেইটোৱে আৰু আজি আমাৰ খানা কেতিয়াবা আমি এনেকৈ মিলি মেলি খাওঁ কেতিয়াবা আমাৰ ঘৰত কেতিয়াবা ইহঁতৰ ঘৰত তেনেকৈ আৰু আজি এনেই একচুৱেলি আহিছিলোঁ কিন্তু ইয়াতে ভাতটো খাই যাবলৈ গ'লে সেইকাৰণে মই ইয়াত মানে ভিডিঅ' এডিটিং কৰি আছোঁ সেইকাৰণে ইয়াত দুটা কৰি আছে মানে অভি এনেকৈ নকৰিবা দেহা নকৰিবা তেনেকৈ আৰে নকৰিবা ককাটো উঠি আহিব পিটিব তোমাক মালিকে গালি দিয়ে নহয় এনেকৈ কৰি থাকিলে হয় নাই সেইকাৰণে আৰু বহুত দুষ্ট বহুত দুষ্ট দেখিছেনে য়োগা মেটটো কি কৰি আছে আৰু মোৰ হাতটো ইমান পুৰিছে মানে অভিয়ে মানে ব্লগত ওলাবলৈ পালে খুব ভাল পায় সেইকাৰণে দেখাই থাকিব লাগে খুব ভাল পায় দেখাই থাকিলে এয়া
এইয়া আমাৰ চিকেন হৈ আছে পানীটো নিজে নিজে ওলাই চিকেনৰ পৰা আৰু এইফালে ঘৰৰ জলকীয়া মৰিঙিৰমান লগিয়ান চব্জিত লগাবৰ কাৰণে পিচি আছে আৰু এইফালে ধনিয়া অকণমান লগাই দিলে একদম বিলাহী তিনিটা অকল কুকুৰি বনাম আৰু এইফালে তাই বুটৰ চাটনি বনালে দেখাইছিলোঁ যে তিয়াই থৈছে বুলি সেইটোৱে আলু গুটি একদম চোপা লগিয়ে দীঘল দীঘলকে কাটিবি ভাল লাগে এই পিন্দাখন নাই মাৰ Ay, sabi nga, paano sa iyo isang man? হা Masakit ko man. কুকাৰটো সৰু কাৰণে সেইটো হৈছেগে আৰু Miki, ito pa yan. অভিক ভাতটো দিয়ে লওঁ দালি দিয়ে দিওঁ কাৰণ মাংস খাবলৈ নিবিচাৰে Rongala sabji ase. এইফালে আছে ৰঙালাও চব্জি আৰু এইফালে পনীৰ তাৰ পৰাই অকণমান গ্ৰেভিটো দি দিম আৰু দালি অকণমান দিম ভাতটো ইয়াতে দি দিম এয়া অভিৰ ভাত আৰু দালি অকণমান দি দিম দালি ভাত খাই ল দেই ভাত খাই ল'বা মই পানী এতিয়া লৈ দিম এমডি পেলাই হাউস কৰিব না ৰ'বা তুমি নিজে পানীটো লৈ ল'বা দেই লোৱাচোন তুমি পানীটো নিজে লোৱা এ টানি দিয়া অঁ টানিব লাগে হৈছে আৰু তুমি ইমান নোখোৱা পেলাবা ওলাইছে ল'ৰাটো গৰমত পানী বহুত খাইছে আৰু অকণমান লোৱা দেখা পানী আৰু অকণমান লোৱা ফুলকৈ লৈ লোৱা অঁ নানটো ক'ৰ পৰা পালে আমি খেলিছি কোনে আনিছে নানটো নালাগে নালাগে এতিয়া আইতা ব'লা ব'লা মই এয়া ৰুটি দিছোঁ দেখিছা তুমি কৰিবা দেই কৰি দিয়া ঠান্ডা হয়ে যায় না ঠান্ডা হবে খাই হৈ গ'ল আমাৰ এতিয়া যাব লাগে বহুত টাইম হৈ গ'ল কাইলৈ স্কুল যাব লাগিব তাত কাইলৈ স্কুল আছে ন দেহা যাব লাগিব কোৱা স্কুল যাব নহ'বা বল যাওঁ আৰু আমি ব'লা এতিয়া আমি যাওঁ আৰু টোপনি ধৰিছে কেইটা ভিডিঅ'টো মামাৰ চাৰ্জাৰটো লৈ লোৱা ও জলদি আমি যাও এতিয়া আমি যাওঁ আৰু মোৰ চাবিটো বাঢ়িব লাগে বিলাক অঁ মোনটোত মাৰিয়ে মাছাবি দিম মাইনা ওপৰত আছেগে গৰম বুলি পাপাৰ লগত ব'লা পাপাৰ লগত দুটা যাব মাইনা ভালে ভিতৰতো মাৰে ব'লা 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 গুড নাইট এইফালে হয় দাসনবীহঁতৰ বিল্ডিংটো আমাৰ গেট ইপাৰ এটা बुद्धि को बिंदास के नाम मत কি আহিছে কি আহিছে বোলে গাৰ্বেজ নিবলৈ আকৌ মানে জাবৰ নিবলৈ আহিছে অঁ
মই চাবিটো খুলিব লাগিব এতিয়া এই খুলি হৈ গ'ল খোলা খোলা ako panier sabji na banta ko mo sampu mo ko bilik para ko ne empe bilik ta ko ni ইমান বিৰা আমদাং না জানো ব্লগটো ইমানতে সামৰিছোঁ এতিয়া হৈ থাকোঁ আৰু বহুত টাইম হ'ল আকৌ নেক্সট ব্লগত লগ পাই আছোঁ